channel After Brothers. So guys, আজি আমি মোৰ আব্বাৰ মানে গানটো ৰিলিজ হ'ব ন, সেইটো মানে পোষ্টাৰটো বনাব গৈছোঁ আৰু মানে বহুত ডাঙৰ এটা পেইণ্টিং মেচিন আছে। ইয়াৰ সমান হ'ব, ইয়াৰ সমান। আবাৰ কি হ'ব কোৱাচোন? এইটো হ'ব আপোনাৰ ফ্লেক্স পেইণ্টিং। এইটো ডাঙৰ এটা মেচিন থাকে, কেনেকৈ থাকে আমি গৈ দেখা পাম এতিয়া। এই আমাৰ পোষ্টাৰ এখন বনাম আমি, ডাঙৰ পোষ্টাৰ এখন। তেতিয়া যিদিনা আমি ৰিলিজ কৰিম গানটো, সেইদিনা আমি এইবিলাক তাতে আমি বেকগ্ৰাউণ্ডত ৱালত এইখন পোষ্টাৰ লগাই দিম। তো ব'লক আমি এতিয়া আৰু যাওঁ আৰু দেখাম যাই পেলাই আপোনাক কেনেকুৱা থাকে মানে পেইণ্টিং মেচিনটো দেখাম আৰু। তো ব'লক আমি এতিয়া যাওঁ। এতিয়া আমি ডিপিএছ পাইছোঁ, এতিয়া আমাৰ ৰাস্তাটো ডিপিএছৰ এডিচা আমাৰ দিল্লী পাব্লিক স্কুল এইটো আৰু। তো ব'লক আমি এতিয়া যাওঁ, কি কৰিম যাওঁ, যাই থাকোঁ আপোন যাই থাকা। এতিয়া আমি পালোৱে, চাওক পাই গ'লোঁ। এতিয়া আমাক ওপৰত যাব লাগিব। এতিয়া পালোঁ আৰু ভিতৰত যাব লাগে। তো ব'লক আমি এতিয়া ভিতৰত যাওঁ। আমি আহি পালোঁ, সেইটো এনেকৈ যাই দিলোঁ। তো এইটো চাওক, 3D কি আছিল? 3D চাইনবোৰ্ড বনাই 3D LED বল বুলি কয় আৰু LED লাইট আছে কাৰণে। লাইটকেইটা LED কাৰণে মানুহে LED পেইণ্টিং হ'ব মানে হোৱাইট কালাৰখিনি। এতিয়া মই
হৈ গ'ল নে Bila abis itu mau tulisan. So guys, saya ऊपर लिखा है रामधनु ग्राफिक्स. तो guys, वीडियो सेकंड आइले वालके, itu आइले तो bye bye.